তুমি ভিতৰলৈ আমি আহিছিলোঁ আই গেছ আপোনালোকে আমাৰ অৰ্গেনাইজেশ্যনৰ নাম শুনিছে বীৰ লাচিত সেনা শুনিছে মোৰ নামটো কল্যাণ ভাগৱতী হয় মই চেণ্ট্ৰেল কমিটিৰ আন্তঃ সামগ্ৰী সম্পাদক হিচাপে আছোঁ গুৱাহাটী কমিটিৰ সম্পাদক হিচাপে এতিয়া কথাটো হ'ল এই ল'ৰাজন আপোনালোকে এটা কাম কৰিছে আমাৰ তাতে আহি এখন লিখিত আমাৰ আছে কমপ্লেইন কমপ্লেইনটোত তেওঁ কৈছে যে আপুনি বিভিন্ন গালি গালাজ দিছে পাবলগীয়া সমস্যা দিয়া নাই হিচাপ আছে হিচাপ আছে মোৰ হিচাপ আছে যদি দিয়া নাই মই এতিয়া যদি মই সেইটো প্ৰুভ কৰিব নোৱাৰোঁ যে মানে মই পইচাটো দিয়া নাই মই এতিয়া হিচাপৰ কথাটো কিন্তু আমাৰ বেয়া ব্যৱহাৰ কৰা নাই আৰু এটাও গালি দিয়া নাই মই সেইটোৱে কৈছোঁ যে মানে তুমি গোটেই দিন ইয়াতে বহি আছা তুমি কৈছিলা আমাৰ তাত ক্লাইণ্ট আছে আমি লছত আছোঁ তুমিও জানা তুমি নাজানা আমি লছত আছোঁ নাই 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 ইয়াতে চিচিটিভি পুৰা আছে কিন্তু লিপচিংটো কৰিব পাৰা মই সেইটো কৈছিলোঁ सीसीटीवी जो रिकॉर्डिंग है आप हमें रिकॉर्डिंग दीजिए बॉडी लैंग्वेज से हम लोग पता चले एकदम दे दीजिए हम लोग 2 जन बात करें अगर 3 जन मिल नहीं करें এনেকুৱা হ'ল যে মানে 25 তাৰিখলৈ এটা ক্লাইণ্ট তেখেতৰ ট্ৰেইনিংটো হোৱা নাছিল 25 তাৰিখলৈ এটা ট্ৰেইনিংটো হোৱা নাছিল তেতিয়া মই কৈছোঁ ভাই ইয়াতে গোটেই দিন তুমি যদি ফোনত কথা পাতিবা আমি এনে লছত আছোঁ আৰু লছত যদি যাম আমাৰ মই আপোনাৰ বেংকৰ সায়েন্স ফিটনেছৰ বেংকৰ লোনটো দেখাই দিব পাৰোঁ আমি লোন লৈ সেইটো কামটো আৰম্ভ কৰিছোঁ তেতিয়া আমি সেইটো বহুত বেছি দিন কণ্টিনিউ কৰিলে আমাৰ লছ হ'ব তেতিয়া তুমি বেলেগ জেগাত কাম কৰিলা আৰু যদি তোমাৰ তাত ক্লাইণ্ট আছে যে যেনেকুৱা তুমি প্ৰমিছ কৰিছিলা তেতিয়া আমি সেইটো কণ্টিনিউ কৰিব পাৰোঁ আহিব কিন্তু লেট হ'ব আমরা কিমান লেট হ'ব সেইটো মোক অলপ জনাই দিয়া তেতিয়া কৈছে যেতিয়া আহিব তেতিয়ালৈ মোক পইচা দি বহাব লাগে তেতিয়া মই কৈছোঁ মই বহাবলৈ পইচা দিব নোৱাৰোঁ আৰু 1 মিনিট ভাই মই কৈ আছোঁ তাৰপিছত তুমিও ক'বা তেতিয়া মই কৈছোঁ মানে ঠিক আছে যি হৈছে এতিয়া তুমিও বেলেগ জেগাত কাম কৰা ময়ো বেলেগ ল'ৰাৰ লগত কাম কৰোঁ এনেকুৱা বহাইতো মই লছত আৰু যাব নোৱাৰোঁ তেতিয়া তোমাৰ যি হিচাপ আছে মই মাতি দিওঁ মানুহক তেখেতৰ পইচা দিছে হাতত দিছে যি হিচাপ হৈছে সেইটো হিচাপো আছে মোৰ তাত পেপাৰো আছে আমাৰতো ইয়াতে 2 নম্বৰী নাই যিমান আছে সব লেখা আছে আৰু সাইন কৰা আছে আপুনি সাইন কৰক আচ্ছা এটা এপইন্টমেন্ট কৰিছো মই আপোনাক গোটেইখিনি কথা আৰু কৈছো তেখেতৰ যিখিনি ক'লে সেইটো টাইমত মই নাছিল ঠিক আছে মই নিজে অসমীয়া ল'ৰা খালি বাহিৰৰ ডাঙৰ হৈছোঁ দিছ ইজ দ্য প্ৰুফ okay so we are not against any community no I'm just telling you something just listen to me first আপুনি যদি কাবাৰ লগত মিলি এটা ব্যৱসায় কৰে আৰু আপুনি কাবাক হায়াৰ কৰে আৰু সেই মানুহটো আপোনাৰ পৰা লুকায় মই ইয়াক বহুত সাপোৰ্ট কৰিছোঁ নিজৰ ভাইটিৰ নিচিনা আজিও কৰোঁ ঠিক আছে সেম বিজনেস এটা মানুহে যদি লুকাই প্লে কৰে সেইটো কথা ভাল হয় না বেয়া হয় আপুনি কওক যাৰ এটা জিম এটা আছে না ইয়াতে আমাক খবৰ দিয়া নাই ঠিক আছে তেখেতে ৰিয়াক্ট কৰিলে খঙত ঠিক আছে ইমোশনাল আৰু এখেতে ই যেতিয়া আমাক ইন্টাৰভিউ দিব আহিছিলে ইয়াৰ চেলাইনৰ এইটো লগা আছে হস্পিটেলৰ পৰা ডাইৰেক্ট আহিছে মই ইন্টাৰভিউ কমপ্লিটে কৰা নাই এখেতে কৈছে নাই তাত লৈ বহুত সিনচিয়াৰ ল'ৰা সেই মানুহটোৱে মই কৈছোঁ পাইছা ৰিয়াক্ট কৰিছে দুটাৰো ভুল নাই মই এটা কথা কৈছোঁ তেখেতে ৰিয়াক্ট কৰিছে পাছত মই গম পাইছোঁ কি ইয়াৰ নিজৰ জিম আছে তেখেতক তেতিয়া মই সাপোৰ্ট কৰিছোঁ আগতে মই গালি কৰিছিলোঁ কি আপুনি ইমান কিয় খং কৰিলে তাৰপিছত গম পাইছোঁ কি নতুনকৈ জিম খুলিছে আৰু আমাৰ পাছত সি এইটো কৰিছে বেয়া লাগে বন্ধ কৰি দিয়ক এতিয়া আপুনি কওক এইটো জাষ্টিফাইড নে মই এটা হায়াৰ কৰি পেলাই আমি সবে স্যালাৰি দি আছোঁ আৰু সি আমাক এইটো কিছু কোৱা নাই তাৰপিছত তোমাৰ যেতিয়া ইণ্টাৰভিউ হৈছিলে এইখিনি কথা আহিছিলে নেকি তোমাক শুনিছিলে ইণ্টাৰভিউ টাইমত প্ৰথম কথা কোনো একো কোৱা নাই যে তুমি বেলেগত কাম কৰা নেকি ক'ত কাম কৰা কি কিবা আছে নেকি যদি বেলেগত কাম কৰা তুমি ইয়াতে কাম কৰিব নোৱাৰা মোক কোনো একো কোৱা নাই জাষ্ট ইণ্টাৰভিউ যেতিয়া মই চিলেক্ট হ'লোঁ
চিলেক্ট হোৱাৰ পিছতহে মোক কৈছে যে তুমি বাহিৰত অনলাইন ক্লায়েণ্ট তোমাৰ অনলাইন ক্লায়েণ্ট চাগে আছে বোলো আছে বাহিৰত তুমি অনলাইন ক্লায়েণ্ট কৰাব নোৱাৰা জাষ্ট সেইটোৱে কৈছিলে আৰু মই ইয়াতে আহি পেলাই দেখিছোঁ মোৰ ইয়াতে আৰু এজন ডাইৰেক্টৰ আছে জয়ন্ত ছাৰ তেওঁৰ নিজৰ ফিজিঅ'থেৰাপি ক্লিনিক আছে বাহিৰত তেওঁ হেৰি দিছে তেওঁ বন্ধ কৰিছে চব পেশেন্ট ডাইনামিক ফিজিঅ'থেৰাপি তেওঁ বাহিৰতো পেচেণ্ট চাই চ' সেইবিলাক দেখি পেলাই মই নৰ্মেল আছোঁ গতিকে মোৰটোত একো প্ৰব্লেম নাই বুলি মই ভাবিছোঁ প্ৰথম কথা ছেকেণ্ড কথা মোৰ লগত আৰু এজন ট্ৰেইনাৰ আছিলে ইয়াতেও কাম কৰি আছে সেইজন ট্ৰেইনাৰৰ কোনো মোৰ নিচিনাকৈ একো ক্লায়েণ্ট অহা নাই এতিয়ালৈকে হা মই থকা দিনাখনলৈকে চ' সি কিন্তু একো গালি নাখালে মই গালি খাই পেলাই মই ওলাই যাব লগা হ'ল আৰু ইণ্টাৰভিউ টাইমত মোক একো হোৱা নাছিলে যে মই ক্লায়েণ্ট আনিব লাগিব মই বাহিৰত মাৰ্কেটিং কৰিব যাব লাগিব মই বাহিৰত মাৰ্কেটিং কৰিব যাব লাগিব মই ফিটনেছ চায়েন্সক লৈ পেলাই মই বাহিৰত মাৰ্কেটিং কৰিব দোকানে যাব লাগিব মই ইয়াতে নিজৰ ক্লায়েণ্ট আনিব লাগিব নিজৰ ক্লায়েণ্ট চবেই আনে চব ট্ৰেইনাৰে আনে হা কিন্তু সেইটোত এটা কম্পালচৰি নাথাকে নিজৰ ক্লায়েণ্ট সেইটো চব ট্ৰেইনাৰে আনে মই বেলেগ জিমত যেতিয়া কাম কৰিছিলোঁ তেতিয়া ময়ো আনিছিলোঁ কিন্তু সেইটোত একো টাৰ্গেট নাথাকে সেইটোত একো কম্পালচৰি নাথাকে তুমি আনিবই লাগিব তোমাক এতিয়া কি হিচাপে মানে মোক ইয়াতে এজ এ হেল্থ কোচ হিচাপে এপইণ্ট কৰিছে চ' হেল্থ কোচৰ কাম মাৰ্কেটিং নহয় মাৰ্কেটিঙৰ কাৰণে এক্সট্ৰা টিম থাকিব লাগিব মই মাহতে কৈ লৈছোঁ যিহেতুকে মই মানে ইফ আই এম ৰং প্লিজ কাৰেক্ট মি আপোনালোকে ইনিচিয়েলি নতুনকৈ আৰম্ভ কৰিছে ইউ আৰ নট এ বিগিনাৰ হিয়াৰ তো ইনিচিয়েল ষ্টেজত ইয়াক যেতিয়া এপইণ্ট কৰিছে তেতিয়া আই গেছ একো হেৰি দিয়া নাছিলে ডুজ এণ্ড ডোনটছখিনি দিয়া নাছিলে কিজানি কথাটো হ'ল হি ইজ এন এক্সপিৰিয়েঞ্চ ট্ৰেইনাৰ when you join someone under salary freelance কৰিলে ঠিক আছে এটা এথিক্স বুলি বস্তু আছে তাৰ ইমান ডাঙৰ এটা জিম খুলি আছে হি আমাক ক'বটো লাগে কৈছিলে না সেইটো সেইটো ডিসক্লোজ কৰিব লাগে না হ'ব হৈ গ'ল বাৰু সেইটো হৈ গ'ল আৰু দাদা যেতিয়া বিশুদ্ধা ব্যৱহাৰ কৰাটো বেয়া ন মইতো মানিলো না তেখেতেও কৈ আছে এণ্ড আই apologize to him personally ফোন কৰিছো না নাই কৰিছে ঠিক আছে এজ আ পাৰ্টনাৰ মোৰো ৰেছপন্সিবিলিটি যিমান দিন হওক এটা অফিচিয়েল লেংগুৱেজ এটা থাকে যেতিয়া আপুনি তাৰে ওপৰত যাই কিনে এমচি হ'ব ন আপুনি কৈছিলে আপুনি এতিয়া আপোনাক আমি এটা সন্মানে কথা পাতি আছো কি খন আছে ৰাগ আছে বাদ দিয়ক আপুনিও কোনোবাৰ লগত কৰিলে মানসিক ভাৰসাম্যটো ৰাখি কিনে ক'ব দাদা মই আপোনাক আৰু কোনো কমপ্লেইন আছে আপুনি লেডিজ ষ্টাফ কেনেকৈ মানে এনেকা মিছবিহেভ কিছুমান কৰে মাতি দিয়ক শুনা পাইছোঁ মাতি দিয়ক মাতি দিয়ক এমপ্লয়ীয়ে এতিয়া তেওঁলোকে চব নকৰে এতিয়া নকৰে বাদ দিয়ক আমাৰ লোকৰ নহয় যিদিনাখন আমাৰ ওচৰত আহিব সেইদিনাখন আমি আকৌ আহিব বেলেগ কথা আচ্ছা বেলেগ কথাখিনি আমি ক'ব নাযাওঁ কিন্তু এওঁৰ যিখিনি ডিউজ আছে আপোনাৰ ডিউজখিনি কৈ দিয়ক এণ্ড উইথ ডিউ ৰেচপেক্ট আপুনি প্লিজ ইউ হেভ টু সে সৰি টু হিম ওকে যদি মোৰ ভুল আছে যদি কি কথা কৈ আছে আপুনি আকৌ যদি কথা যে কৈ আছে ঠিক আছে নীৰৱ আপোনাৰ ভুল नीरव আপোনাৰ ভুল আছে আমি মই একদম ভাল কথা কৈ আছো मैंने तुमको बोला था वो कथा तो होना मैंने तुमको মই বেলেগ একো চৰি ক'ব এমচিবিচিৰ কাৰণে মোক চৰি ক'ব ঠিক আছে ভাই ভাই মোৰ একদম হাত জুৰি মই তোমাক মনৰ পৰা সৰি কৈ আছো হাত জুৰি মনৰ পৰা সৰি কৈ আছো একদম সিদ্ধা একদম যেতিয়া আহিছে এই মোক লগ ধৰিছে মোক কৈছে বোলে দাদা মোৰ মা দেউতা নাই কাৰো চিধাকে কৈ আছো কাৰো মাক বাপেকক ধৰি কথা কয় কাৰো অধিকাৰ নাই কাৰণ জন্মদাতা আপুনি যেটো অসমীয়া বুলি কৈছে মই উই আৰ নট এগেইনষ্ট এনি কমিউনিটি উই আৰ কমিউনিটি উই আৰ ভেৰি লিবাৰেল আপোনাৰ এইখিনি দায়িত্ব কাম থাকিব লাগে আপোনাৰ ওচৰত যদি অসমীয়া ল'ৰা এটাক যদি এখেতে এমচিবিচি কৰে আপুনি এওঁক ক'ব লাগে মই আহিম মই গালিও পাৰিছো মই তাক ফোন কৰি পাৰ্চনেলি সৰিও কৈছো চকুৰ আগত যদি কিবা সেইটো মোৰ ৰেছপন্সিবিলিটি মই নাছিলো আপোনাৰ আগত যদি এটা অসমীয়া ল'ৰা এটাক যদি আপোনাৰ ভাইটি যদি আৰু যিখিনি আপোনালোকে দিব লগা আছে দাদা সেইখিনি দি দিয়ক আৰু নেক্সট টাইম এনেকুৱা নকৰিব কাৰণ উই আৰ ভেৰি লিবাৰেল হা আমি উই আৰ নট কমিউনেল এট অল you are doing business out here we appreciate please tell us আমি যদি কেনেবাকৈ যদি আপোনাক হেল্প কৰিব পাৰো will be very much helpful মানে আমি will be grateful যে আমি আপোনাক হেল্প কৰিছো আমাৰো ভাল লাগিব কিন্তু এটা সম্পৰ্ক এটা থাকে ন সম্পৰ্ক এটা বনি পেলাই যদি চলে এই মই যদি এটা হিট অফ দা মোমেন্টত মই যদি আপোনাক কৰো আপুনি মোৰ খুৰা বয়সৰ হ'ব কিছুমান এটা ইমেজ এটা ইগো এটা থাকে ন সকলোৰে থাকে ন এটা নিজৰ জেগাৰ প্ৰতি নিজৰ ল'ৰাখিনিৰ প্ৰতি নিজৰ মানুহৰ প্ৰতি আজি ই আমাৰ ওচৰত আহিছে কিবা এটা বিশ্বাসতে আহিছে নাই দাদাহঁতে মোক কিবা এটা কৰিব আৰু কোন আঘাত পাই পেলাই আহিছে ল'ৰাজনে
গতিকে আমি যদি নাহোঁ আমাৰ ক'ৰবাত নহয় ক'ৰবাত জাতিয়ে মাফ নকৰিব। আজি মানুহবিলাক যে মেণ্টেল ডিপ্ৰেশ্যন বেছিকৈ জানে এইবিলাক কথাৰ কাৰণে কিছুমান কথা হয়তো আমাক আজি ক'ব পাৰিছে তেখেতে, বহুত মানুহ আছে যোনে কাকো ক'ব নোৱাৰে, বুজিছে? वर्क एथिक्स तो मेंटेन कर रखिए लगे इवन वी हैव वर्क फॉर मल्टीनेशनल कंपनीज नाउ। शिवांगिनी जी, Yes, sir. नीरज जी बोल रहे हैं उनको पेमेंट नहीं मिला है, किसने दिया है? I gave him. सैलरी मिला था मुझे 3-4 क्लाइंट मैंने करवाया था। हम लोग 2000 रुपया करके आप लोगों ने बोला था 5000 पर क्लाइंट हमको आप लोग देंगे इंसेंटिव, तो वो मुझे मिला नहीं। ठीक है, आपका क्लाइंट्स का मैंने कंप्लीट कराया है खुद पर्सनली, बट सर इफ यू थिंक उसका ड्यू है आप दे दो, प्लेन एंड सिंपल। आज वही तो है ना ह्यूमन क्लाइंट्स, ठीक है? There is no cash in the cash box also. आपके पास उसमें है पेटीएम है किसी হ্যাঁ বলে করে দেব পেটিএম জি করে আর ইটস ওকে। পেমেন্টৰ আপুনি কেনেকৈ কি কৰে এইটো পাতি ল'ব। No, only एक मिनट आपने रिकॉर्ड करिए सर। What do you think is your due according to your And full and final. Full and final to তুমি কোৱা इंटरव्यू टाइमत মোক কোৱা হৈছিল যে পাৰ ক্লাইণ্ট 5000 ইনসেন্টিভ পাম। that was there were two মানে আমাৰ তিনিজন ক্লাইণ্ট মই কৰাইছিলোঁ, তাৰে এজনক বাৰু মই টিপিএল চাইডিং কৰাইছিলোঁ, মাতাচোন জীৱ সেইটো মোক নালাগে, সেইটো নিদিলেও হ'ব। বাকী দুজনক মই নিয়াৰ এবাউট 25 ডেজ মান কৰাইছোঁ, সেইটো ইনসেন্টিভ দিম। ठीक है सर। किमान हो फैट लॉस प्रोग्राम का इसने 2 कराया था। फैट लॉस का हमने क्या ब्रैकेट रखा है? 2000 पर्सनल ट्रेनिंग আমি তোমাক 5000 কে আমি एक्चुअली 50% কে গৈছিলো, বেছি আছিল 5000 বেছি আছে, বাট হেতু ফ্যাট লস ক্লায়েন্ট আছিল, ঠিক আছে? তুমি আমলানক সুধিলো হি কিমান টকা পাইছে, তুমি নিজে উলাই গৈ বা আপোনালোক এটা কোনবাটা গৈ সুধিলো হে আমলান গৈ লৰা আছে फैट लॉस बोली बोला था, अच्छा, अच्छा, आप लोगों ने बोला नहीं था मुझे मैं कि फैट लॉस मैं समझ गया, ये मिलेगा मैं समझ पर गया। क्लाइंट हम लोग अगर 5000 रुपया का प्रॉमिस किए हैं, तुमको लगता है तेरे को 5000 रुपया मिलना चाहिए, तेरा 2 क्लाइंट का 10000 रुपया हो रहा है, ठीक है? 10000 रुपया मैं तुमको अभी दिलवा देता हूँ, उसके बाद में अपना और क्लियर, मैंने आपको सॉरी बोला, मन से बोला कि आज मैं इसलिए नहीं बोला कि कोई सोच रहा है कि मैंने गाली दिया, इसलिए कि अगर मेरा बात कहीं भी गलत लगा मैं मन से आप सॉरी, किसी को गलत माफ नहीं, करने आज के लिए मैं बोलो गलत नहीं, तो पूरा कहीं गलत नहीं नहीं। है। मैं इसीलिए मन आपका से बात हाथ जोड़ पूरा के गलत सॉरी है। बोला, मुझे किसी को ऐसा इसीलिए मैं मन से हाथ जोड़ के सॉरी वो बोला। रियलाइज किया है। मैं आपको एक बात अगर बताऊं। मेरा की कोई गलती नहीं। नहीं, बात ऐसा है, बाकी कुछ नहीं है हमारा। कोनो मार्क बापे को और उस दिन जिस दिन आपने मुझे गाली दिया था उस दिन आपने मुझे गाली दिया था। and he is also very emotional about it. किसानों को सुनो मेरे को एक बार अभी इनको 25 दिन का 10,000 रुपया करके देना है, मैं 5 दिन का नहीं काटता हूँ, मैं इनको 10,000 पूरा पेमेंट कर देता हूँ। जिस दिन आपने मुझे गाली दिया था उस दिन इवनिंग 5 या 5:30 को रितेश सर ने मुझे फोन किया था कि रितेश सर ने तुमको बुलाया है, आ जाओ जल्दी आ जाओ। तो मैं आ गया यहाँ पे, आप भी यहाँ पे थे, तो मैं बाहर 1 घंटा 1.5 घंटा 3 घंटा वहाँ पे वेट करता रहा, आपने मेरे साथ बात नहीं किया, आप चला गया। उसके बाद जयदेव सर आके बोला नीरव तुमको कल रितेश सर ने बुलाया है 11 बजे बात करेंगे। तो उसके बाद 11 बजे प्रतीक सर से मेरे पास एक मैसेज आता है, और तुम्हारा यहाँ पे मूवी मत दिखाना, तुम यहाँ पे एक बार कभी भी मुंह मत दिखाना, क्योंकि तब ऐसे? तक हमको पता चल गया था कि तुमने बैकग्राउंड में तुम्हारा जिम खोल रहा था एंड तुम्हाक मैं निजर भाईटी निचिना के मैं तुम्हाक पढ़ाई आছিলো ने मैं तुम्हाक वेम्स प्रो তুমি মোক এটলিस्ट তুমি মোক ক'ব লাগিছিল, ঠিক আছে? ছাৰক কোৱাব নকোৱা কি মই ছাৰ ইমান ডাঙৰ এটা জিম, আৰে মই নিজে আহি তোমাক হেল্প কৰিলো হয়, ঠিক আছে? সেইটো কথা ময়ো বেয়া পাইছো। স্টার্টিংত কৈ দিলে মই কৈ দিলো নহয়, এইটো understood হয়। ওয়েলনেস সেন্টার আৰু জিম তুমি সেইটো কথা নহয়, you are taking a salary here না, তো ওয়েলনেস সেন্টার আৰু জিমৰ you cannot do a conflict of interest বুলি বিজনেছৰ এটা বহুত ডাঙৰ ক্লজ থাকে। তোমাক ইনফ্যাক্ট কি কয় নাছিৰেও ফোন কৰি এইটো কথা কৈছে, স্যাৰ এইটোতো বহুত ভুল কথা হৈছে, তোমাক মই এটা কথাকে ধৰিছো, মই আজিও এটা কথাই ক'ম, মোৰ কথা কেইটা চেঞ্জো নহয় কি তুমি এটলিষ্ট ময়ো চেঞ্জ ক'ব লাগিছিল, মই চেঞ্জ আৰু তুমি এটা কথা एक काम करते हैं, আপোনালোকে লিখি দিব লাগিব। ठीक है starting ठीक है। আমি কৈছো না ইয়াতে ইমোশনালি আমাৰ গম পাইছো মই এটা ইমোশনাল অ্যাটাচমেন্ট থাকে ন। ইমোশনালি আমি ইয়াত লৈছিলো, ঠিক আছে বাৰু কন্ট্ৰাক্টৰ পৰা কথা আছিল। আপোনালোকে যেতিয়া আগলৈ যেতিয়া বেলেগক যদি কৰিব লাগিব, নালাগে মেনশন কৰি এটা নালাগে। প্ৰফেশনাল টু হোৱাটো হ'ল। আমি যেতিয়া ইমোশনাল হয় কোনো না আমি বেলেগ পৰ্যায়ত হিজ হায়াৰিং ৱাজ ইমোশনাল। হি সলাইন লগাই ল'ৰাটো আহিছে মিছেছৰ লগত, তেখেতে কৈছে তাৰ ইণ্টাৰভিউ নালাগে, তাক যাব দে, তাক হায়াৰ কৰ, ই চিনচিয়াৰ মানুহ হয়। সেই মানুহটোৱে বেয়া পাইছে। তাৰপিছত
ইয়াৰ চেলাৰিও এখেতে কৈছে নাই উসকো চেলাৰি দিয়ে তো যোনদিনা চেলাৰি দিছে ময়ো গম পোৱা নাই এইটো কথা সি যদি ফিল কৰিছে সি ইনচেন্টিভ পাব লাগে তেখেতে মোক দিয়া নাই চেলাৰি আপুনি মোক দিছে নাই মই দিছোঁ তেখেতে দিছে आप दे सकते हो लेकिन आप देने के मूड में नहीं थे नहीं तब गलत आप प्रतीक सर ने नहीं, आपको बोल नहीं, दिया नहीं, नहीं। ये बार এতিয়া পুৰণা কথাটো আৰু এতিয়া ইগো খালি বাদ দিয়া প্লিজ মই তোমাক কৈছো তোমাক না মই ইগোত লোৱাই নাই মোক যদি ইদিনাখন এমচিবিচি নকলে মই গাত লাগিছে গম পাইছো সেইটো তুমি মোক মই ক'লা। ইদিনাখন আপোনাক এটা মেছেজো দিছিলোঁ যে ছাৰ মোৰ একো বেয়া লগা নাই জাষ্ট মোক এমচিবিচি দি কৈছে মই তোমাক বেয়া লাগিছে আপলজাইজ কৰিলো তেখেতে এমচিবিচি নকলে মই ইয়াত নাহিলোৱে লাইফত নাহিলোৱে পইচা বিচাৰি নাহিলোঁ এতিয়া ঠিক আছে একো নাই বাৰু এতিয়া আপুনিও কালি ৰাতিপুৱা তুমি 10:30 11টাৰ পিছত কেতিয়াও আহি যোৱা মই আহিব নোৱাৰিলোঁ जरूरत नहीं है उसको हम व्हाट्सएप वो उसमें भेज देंगे কিবা আপুনি পেমেণ্ট জিপে কৰি দিব না আজিকালি ইমান হেৰি আছে ঠিক আছে ঠিক আছে ইমান মিডিয়াম আছে ন ব'লা উঠি দিওঁ ঠিক আছে উঠিছো আৰু ঠিক আছে বাৰু बोलने ভাল লাগিল আহিছো प्रतीक बॉर्डर प्रतीक बॉर्डर एयर मार्शल पीटर बॉर्डर मैं बोल देता हूं আচ্ছা তো মই বাহিৰত পঢ়ি এইসব টেকনলজি এটা আনিছোঁ মই বিচাৰিছোঁ যে আমাৰ মানুহে এটা শিকক আপুনি